প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। এইটো মাহ ডিচেম্বৰ মাহত জলফাই বতৰ। জলফাই আচাৰৰ যোগেদি বছৰৰ কাৰণে সংৰক্ষণ কৰি থ'ব পাৰি। গতিকে মই আপোনালোকৰ আগলৈ জলফাই 1 কেজিমান লৈছোঁ। আচাৰ কেনেকৈনো বনাব পাৰি তাকে আপোনালোকৰ আগত দেখাবৰ কাৰণে। আহকচোন, আচাৰ বনাবলৈ হ'লে জলফাইখিনি প্ৰথমতে কি কৰি ল'ব লাগিব তাকে চাওঁ। প্ৰথমতে জলফাইখিনি ধুব লাগিব আৰু জলফাইত যিবিলাক এই শেলাই জাতীয় কিছুমান পৰি থাকে সেইবিলাক চাফা কৰি লাগিব। তাৰপিছত মাথাটো কাটি লৈ আপোনালোকে এনেকৈ চুৰি বা কটাৰীয়ে এইদৰে ফালি ল'ব লাগিব। প্ৰত্যেকটো তেনেকৈ চব এইবোৰ শেলাই জাতীয় নিচিনা বস্তু পৰি আছে, এইবোৰ শেলাইবোৰ গুচাই ল'ব লাগিব। তেতিয়া আচাৰটো খাবলৈ ভাল হয় বা পৰিষ্কাৰো হয়। এতিয়া এইদৰে কটা অৰ্থ হ'ল নিমখটোৰ মাজত, বেলফৈটোৰ মাজত সোমাই যাব। তেতিয়া জলফাইটো আচাৰত বেয়া হৈ নাযায়। জলফাইত কিছুমান পুকীয়াও থাকে, সেইবিলাক ভালকৈ চাই ল'ব লাগে। মই চাফা কৰি ল'লোঁ, ইয়াৰ মাজে মাজে ফালি ল'লোঁ, চুৰি অলপ দাগ লগাই লৈছোঁ। এতিয়া মই নিমখ দিব লাগিব। নিমখ দি পেলাই মই সানি পেলাই এনিশা থৈ দিব লাগিব। এয়া দেখিছে নহয়, নিমখ সানি দিছোঁ। নিমখ ৰাতিৰ ভিতৰতে পানী ওলাই যাব নিমখৰ, গতিকে বেলফৈকেইটা নিমখত ডুব যাব, নিমখৰ পানীত ডুব যাব। নিশাটো থৈ দিয়া হ'ব আৰু জলফাইখিনি ঢাকি থ'ব লাগিব যাতে পোক পৰুৱা নপৰাকৈ। মই এতিয়া ঢাকি থৈ দিম ৰাতিটো। বন্ধু বান্ধৱীসকল, মই বেলফৈকেইটা নিমখত তিয়াই থোৱা পাছদিনাখন এয়া তুলি মই কাটি ল'লোঁ। এয়া কাটি ল'লোঁ। গুটি কেইটামান মই দিছোঁ, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া গুটি দিছোঁ। হালধি মই সনা নাই, মই নহনাকৈ মই ৰ'দত শুকুৱালোঁ। এটা ৰ'দত আপোনালোকে শুকুৱাই ল'ব লাগিব। পানীটো একেবাৰে শুকান কৰি ল'ব, পানী থাকিব নালাগিব। আচাৰ বনাবলৈ পানী থাকিব নালাগিব। গতিকে মই শুকুৱাই ল'লোঁ আৰু তাতে মই জলকীয়া কেইটামানো শুকুৱাই লৈছোঁ। জলকীয়াও আপোনালোকে শুকুৱাই ল'ব। জলকীয়াত যদি পানী থাকে তেনেকৈও আচাৰটো ভেঁকুৰি যাব পাৰে, ভেঁকুৰ উঠিব পাৰে। গতিকে শুকান হ'লে ভাল হয়। মই মছলা ল'ব লাগিব। মছলা মই এয়া মিঠি গুটি দি দিছোঁ। মিঠি গুটি সৰু চামুচেৰে 1.5 চামুচ দিছোঁ। চফ অকণমান দিছোঁ, চফ 1 চামুচ দিছোঁ। জিৰা গুটি দিছোঁ মই 1 চামুচ। আজৱাইন দিছোঁ 1 চামুচ। লগতে মই সৰিয়হ 1 কাপ দি দিছোঁ। ক'লা সৰিয়হটো দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ভালদৰে মানে বেছি ভাজিলেও বেয়া, তিতিকৈ হ'ব, অলপ ভাজিলে হ'ব। ইয়াতে মই নন ষ্টিক পেন এখনত বহাইছোঁ। এইখনত ল'লে পটকৈ দেৰি নাযায়, সেইকাৰণে মই এখনত বহাইছোঁ। মছলাখিনি তৈয়াৰ কৰাৰ পাছতে মই আচাৰখিনি তৈয়াৰ কৰিম। এইখিনি মই মিক্সিত পিচি ল'ব লাগিব। মছলাখিনি হৈ গ'ল আৰু ফুটিবলৈ আৰম্ভ কৰিছে। গতিকে মই এতিয়া গেছটো অফ কৰি দিছোঁ। মছলা ভজা হৈ গ'ল। মই এতিয়া মিক্সিত দি লওঁ।
মিক্সিত একেবাৰে গুড়া নকৰোঁ, অলপ গোটা গোটাকৈ থ'লেও একো বেয়া নেদেখায়। বন্ধু বান্ধৱীসকল, মই এতিয়া আচাৰটো বনাবলৈ লৈছোঁ। এয়া কেৰাহীখন পাতি দিছোঁ, গেছটো অন কৰি কেৰাহীখন গৰম হ'বৰ কাৰণে। মই মিঠাতেল ইউজ কৰিম, মিঠাতেল মানে সৰিয়হৰ তেল। আচাৰ বনাবলৈ হ'লে সৰিয়হৰ তেলেই দিব লাগে, বেলেগ তেল দিলে ভাল নহয়, গতিকে মই সৰিয়হৰ তেল দিছোঁ। তেলখিনি পাক খোৱালৈকে অকণমান ৰ'ব লাগিব। তেলটো গৰম হৈছে, গৰম হোৱাৰ পাছত মই ৰচুন লৈছিলোঁ কেইটামান, এইকেইটা অকণমান সিজাই ল'ব লাগিব। অকণমান তেলত কেঁচা গন্ধটো যাব লাগিব। ৰচুন দিলে আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, কিন্তু ৰচুন দিলে দেখিবলৈও ভাল লাগে আৰু খাবলৈও এটা টেষ্টি হয়, গতিকে মই দিছোঁ। এতিয়া দিব লাগিব মই জলকীয়া, মই শুকুৱাই লৈছিলোঁ, এয়া দি দিছোঁ। আপোনালোকে জলকীয়া বেছি খালে বেছি দিব, কম খালে কম দিব, গতিকে মই বেছি নাই দিয়া, মধ্যমীয়াকৈ দিছোঁ। এতিয়া মই দি দিছোঁ পিচি লোৱা মই মছলাখিনি, সৰিয়হ আৰু গোটেইখিনি গোটাই পিচি লৈছিলোঁ, সেইখিনি মই দি দিছোঁ। এতিয়া মছলা হৈ গ'ল, মই এতিয়া বেলফৈখিনি দি দিছোঁ। এতিয়া বেলফৈখিনি ভালকৈ সান খাবৰ কাৰণে ভালকৈ মিলাই দিব লাগিব, গোটেইখিনি মিল খোৱাকৈ চামুচেৰে মিলাই দিব। মই হালধি দিয়া নাছিলোঁ, গতিকে ৰং জলকীয়া, কাশ্মীৰী ৰং জলকীয়া দিম বুলি হালধি দিয়া নাছিলোঁ। হালধিটো দিবও পাৰে, নিদিবও পাৰে, নিদিলেও একো কথা নাই। এয়া ৰং জলকীয়া দি দিছোঁ 3 চামুচ, সৰু চামুচেৰে মই 3 চামুচ ৰং জলকীয়া দি দিছোঁ। নিমখত মই তিয়াই থৈছিলোঁ, গতিকে নিমখ বেছি নিদিওঁ, এতিয়া মানে কমকৈ অলপ দিলেও হ'ব। এয়া সৰু চামুচেৰে এচামুচ মই দি দিছোঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই এটা পাত্ৰত নমাই লৈছোঁ, তাৰপাছত বটলত ভৰাব লাগিব। এনেকৈ বনাই আপোনালোকে এবছৰৰ কাৰণে আচাৰ কৰি সংৰক্ষণ কৰি ৰাখিব পাৰে, ভাতৰ লগত খাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে আচাৰ থ'লে টেমাটো ল'ব চিচাৰৰ বা প্লাষ্টিক বা কিবা ল'লে ৰ'দত দিলে বেয়া, সেইটো বস্তু খোৱা স্বাস্থ্যৰ কাৰণে ভাল নহয়, গতিকে এই চিচাৰৰ বটলত ল'লে ভাল হয় টেঙা বস্তু। সদায় টেমাটো আপোনালোকে পানী থাকিবলৈ নিদিব, একদম শুকানকৈ মোহাৰি ল'ব, তেতিয়া আচাৰখিনি বেয়া হৈ নাযায়, সদায় ভাল হৈ থাকিব, বহুত দিনলৈ থাকিব। গতিকে আপোনালোকে পানী থাকিবলৈ নিদিব, ভালকৈ শুকান পটা পানী মোহাৰি সেইদৰে ভৰাই থ'ব। যদি ভাল দেখে আচাৰ বনোৱা মোৰ এই পদ্ধতিটো ভাল দেখিলে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনত আগতীয়াকৈ পায়। গতিকে মই আজিলৈ সামৰোঁ, নতুন এটা ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে।